Hello friends, welcome to my channel The Art Life with Deep. আজিৰ ভিডিওটোত মই আপোনাক দেখুৱাম থাৰ্মেল স্ক্যানাৰ হয় থাৰ্মেল স্ক্যানাৰ কিয় ব্যৱহাৰ কৰা হয় কেনেকৈ ব্যৱহাৰ কৰা হয় বৰ্তমান সময়ত যি কৰোনা ভাইৰাছৰ সন্ত্ৰাস চলি আছে আপোনালোক যদি বাহিৰত কৰবাত যায় অফিস বা কৰবাত যায় তাতে আপোনালোক থাৰ্মেল স্ক্যানাৰে আপোনালোকক টেম্পাৰেচাৰ জুখা হয় সো কিয় জুখা হয় কাৰণ টেম্পাৰেচাৰ হাই এটা হৈছে আপোনাৰ কৰোনা ভাইৰাছৰ হোৱাৰ এটা সিম্পটমস So thermal scanner actually কি থাকে মই কৈ দি আছো thermal scanner এখন LCD স্ক্ৰিন থাকে তাত মুড কি থাকে মুড বুল তাত চেঞ্জ কৰি থাকিব পাৰি এটা মেজাৰ বাটন থাকে যত ক্লিক কৰা হয় আৰু তাত যত বেটাৰী ভৰোৱা এটা অপচন থাকে thermal scanner যেতিয়া কাৰোবাক টেম্পাৰেচাৰ জুকা হয় তেতিয়া হে মানুহজন আৰু যেটো thermal scanner হয় তাৰ ডিসটেন্সটো 3 পৰা 5 সেন্টিমিটাৰৰ ভিতৰত হ'ব লাগে হয় হেখিনি ডিসটেন্স মেইনটেইন কৰিয়ে thermal scanner মানুহৰ টেম্পাৰেচাৰ জুখা হয় টেম্পাৰেচাৰ জুখাৰ পিছত আপোনালোকৰ যেটো থাৰ্মেল স্ক্যানাৰ থাকিব তাতে এটা টেম্পাৰেচাৰ শো কৰিব সো ইয়াতে কথা কেইটা মান আছে মই কৈ দি আছো যদি টেম্পাৰেচাৰ আপোনাৰ যেটো আপোনাৰ 36.54 যদি উলাই তেতিয়াহলে এটো হৈছে আপোনাৰ নরমাল টেম্পাৰেচাৰ যদি 37.5 উলাইছে তেতিয়াহলে আপোনাৰ এটো লো ফেভাৰ বুলি কয় লো ফেভাৰ হোৱা বুলি কয় আৰু যদি 38.5 তেতিয়াহলে আপোনাৰ হাই টেম্পাৰেচাৰ যেটো আপোনাৰ হাই ফেভাৰ যেটো হোৱা বুলি কয় হেতু সো ইয়াৰে যদি আপোনাৰ 36.5 টেম্পাৰেচাৰ হয় তেতিয়াহলে আপোনাৰ ভয় খাবলৈ একো নাই যদি 37.6 বা 38.6 উলাই তেতিয়াহলে আপোনাৰ ডক্টৰৰ পৰামৰ্শ লোৱাটো আসলতে ভাল হয় এনুকা নহয় যে আপোনাৰ 37.6 বা 38.6 উলালে আপোনাৰ কৰোনা হ'ব এটো জাস্ট আপোনাৰ বডি টেম্পাৰেচাৰ হয় এনুকা টেম্পাৰেচাৰ যদি উলাই তেতিয়াহলে আপোনালোকে ডক্টৰৰ পৰামৰ্শ ল'ব সো ডক্টৰ জেনেকৈ কয় তেনেকে কথা মানি চলিলে হল সো মই দুটামান ফটো এনে দি দিছো কেনেকে টেম্পাৰেচাৰটো জুখা হয় সো আজিৰ ভিডিওটো এখিনি আছিল যদি কোনোবাই সাবস্ক্ৰাইব কৰা নাই এই চেনেলটো এতিয়া সাবস্ক্ৰাইব কৰি লব আৰু যদি ভাল লাগে লাইক বাটনটো ক্লিক কৰি দিব আৰু যদি কাৰোবাৰ যদি কোৱেশ্চন থাকে তেনে মোৰ কমেন্ট বক্সত কমেন্ট কৰি জনাই দিব মই ইয়াৰ উত্তৰ দিবলৈ নিশ্চয় চেষ্টা কৰিম সো থ্যাংক ইউ ভেৰি মাচ